এই দোস্তো এতিয়া আমি এঘৰ মানুহত সোমালো মানে বাটতে বৰষুণে ধৰিলে একেবাৰে অৱস্থা নাই চবৰে ভিজি কিনে বান্দৰ আৰু চাই লওঁ বহুত ভিজিলো তো চাই লওঁ আপোনালোকে ইয়াৰ ভিউটো আজি আমি থাৰ্ড চেমৰ লগবিলাকে এটি মানে খানা খাম হাই ফ্ৰেণ্ডছ আমি এতিয়া আহি পাইছোঁ ছয়গাঁও আৰু আমি এতিয়া মাংস ল'ম আৰু লগত আছে দীপক এইফালে চাওক দীপক আৰু এটা সাগৰ হেল্ল' মাংস ল'ম এতিয়া আমি এতিয়া আমি যাই আছোঁ খানা খোৱা জেগালৈ তো চাই থাকক ভিডিঅ'টো শেষলৈকে খানাৰ কাৰণে এইবিলাক ৰেডি কৰি আছে আৰু মই ইয়াতে মাছ ৰখি আছো হাই দোস্তো এতিয়া আমি বাঁহ আনিব আহিছো ঘৰ ভাড়াৰ কাৰণে তিৰপলেদি মানে কি হ'ল বতৰটো ইমান ঠিক নহয় বৰষুণ আহিব পাৰে আৰু তাৰ কাৰণে মানে আৰু আগতে বান্ধি লওক পাহাৰৰ ঠাইতো সোনকালে বৰষুণ আহে তহঁতে জানে সকলোৱে তাৰ কাৰণে আমি এতিয়া বাঁহ আনিব আহিছো তো চাই থাকক ভিডিঅ'টো কি কৰো শেষলৈকে ইখিনি কিয় দিলি কিয় কাটাই নাই আৰু এখন দে মাংস দি দিও কি হলিও হলিও আমি তো বেশি পানি নেদু তাকো দম এ মাংস বানাইছো সত্যি মাছ আরে ভাজা এটো গান ধৰি ভাজা ধৰিটো হল দীপক ঐ দীপক অলপমান ভাজি লোৱাৰ পিছত দিম ইয়া মনুশ্ৰী সেইবাৰ সেই নিনিব একবাৰ হাই কৰি দে মাংস ৰান্ধনি মুখখন দেখুৱাই না একবাৰ দেখাই নকলা তুমি লো আজি কেনেকুৱা ভাব পকা অলপ মনৰ ভাবটো কৈ দিয়ক খানা একদম মজা নেচাৰে চাবানে আমাৰ খানায়ে চাবা তাৰপিছত সাগৰ তুমি অলপ কৈ দিয়া আজি খানাৰ মনৰ ভাবটো আজি তাৰমানে আমি চব লগ হৈছো ইয়াতে তাৰপিছত আমি আজি বিশেষ ঠাইত আহিছো এখন য'ত আমি আহি পোৱা নাছিলো আগতে তাৰপিছত ভালে লাগছে ঠাইখিনি একদম
নেচাৰেল বিউটি এইখিনিয়ে আৰু চেনেলটোৰ বিষয়ে কৈ দিয়া অলপ চেনেলটোৰ বিষয়ে কৈ দিয়া চবে যাতে সাবস্ক্ৰাইব কৰে চেনেলটো লাইক কমেন্ট সেই আৰু সেই বিচাৰো থ্যাংক ইউ তো চাই লওক আপোনালোকে ইয়াৰ ভিউটো এই দোস্ত এতিয়া আমি এঘৰ মানুহত সোমালো মানে বাটতে বৰষুণে ধৰিলে একেবাৰে অৱস্থা নাই চবৰে ভিজি কিনে বান্দৰ আৰু চাই লওঁ বহুত বিকিলো ৰাইজ উপায় নাই আৰু এইটো হিৰক বাবা বহুত ভিজিলো আজি একদম কি বুলি কওঁ মানে বৰ বেয়া আছিলে হিৰক কিয় তোমাৰ কিয় বেয়া লাগিছে মই বৰ বেয়া অৱস্থা নাই মইতো নিচোন এই ক'ৰবাত ধৰি নহয় এনেকে বহুত বেয়া লাগে যাব পাৰা আছি না সেই ৰেষ্টটো এনেকুৱা অৱস্থা হ'ল মানে আধা ভিজা হৈ গ'ল এই দেখো এইবিলাক গোটেই অৱস্থা বেয়া চবৰে ফাৰুক সাগৰ হিৰক এঘৰ মানুহ তাত চাপিলো আৰু